নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম। আজি পুনৰবাৰ বুৰঞ্জীমূলক প্ৰশ্নটো লৈ আহিছোঁ। অসমৰ ইতিহাসৰ মধ্যযুগ কেতিয়া আৰম্ভ হৈছিল? বেংগল চুলতানৰ অসম আক্ৰমণৰ পৰা। অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? বকতিয়াৰ খিলিজী। বকতিয়াৰ খিলিজী কাৰ সামৰিক সেনাপতি আছিল? কুতুবুদ্দিন ভাই। কোন ৰজাৰ শাসনকালত কামৰূপত মুছলমানসকলৰ আক্ৰমণ কৰিছিল? পৃথু ৰজা। মহম্মদ বিন বখতিয়াৰ খিলিজীয়ে আক্ৰমণ কৰাৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰা মেচ জনজাতিৰ প্ৰথম স্থানীয় লোক কোন আছিল? আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চাওলুং চুকাফা। আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল? মাওলুং ৰাজ্যৰ পৰা আহিছিল। কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মাও ত্যাগ কৰিছিল? 1215 চি। আহোমসকল কোনটো পৰ্বত পাৰ হৈ অসমলৈ আহিছিল? পাটকাই পৰ্বত। কিমান খ্ৰীষ্টাব্দত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? 1228 খ্ৰীষ্টাব্দত। কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখাৰ আৰম্ভ কৰিছিল? চুকাফা। বুৰঞ্জীসমূহ প্ৰথমে কোন ভাষাত সংৰক্ষিত কৰা হৈছিল? আহোম ভাষাত। আহোমসকল বুৰঞ্জী কিহৰ বাকলিত লিখা হৈছিল? সাঁচি গছৰ বাকলিত। আহোমসকলে তেওঁলোক কাৰ বংশধৰ বুলি বিশ্বাস কৰে? ইন্দ্ৰৰ বংশধৰ। কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল? 1253 খ্ৰীষ্টাব্দত। যেতিয়া চুকাফা অসমলৈ আহিছিল তেতিয়া মৰাণৰ ৰজা কোন আছিল? বদৌচা। বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদবী সৃষ্টিৰ ৰজাক সৃষ্টি কৰিছিল? চুকাফা ৰজাই। কোন চনত চুকাফাৰ মৃত্যু হৈছিল? 1268 খ্ৰীষ্টাব্দত। চুকাফাই কেইবছৰ ৰাজত্ব কৰিছিল? 36 বছৰ। 36 বছৰ। আহোমসকলৰ মুঠ কেইজন ৰজা আছিল? 40 জন। আহোমসকল কেইবছৰ অসমত ৰাজত্ব কৰিছিল? 598, প্ৰায় 600 বছৰ। ইংৰাজ কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল? 1843 চনত। বকনিয়া ৰজা কোন আছিল? জয়ধ্বজ সিংহ।